ও বা ভাই ওই বেলা আছো কি কথা কে মাতিছা এ বসু কথা এটা আছে কি কথা কি কথা মানে তই তো বিয়া পাতা আজি এসপ্তাহ হল আৰু তই যি বিয়া পাতিছা এই কথাটো মায়েৰে একো গম পোৱা নাই আৰু তোৰ মায়েৰে মুমিৰতে যোৱা বহুত দিন হ'ল গতিকে এটা কাম কৰো দে মই মুমিৰতে যাই মায়েৰে লৈ আহো এতিয়া মায়েৰে নতুন বঢ়িয়া আকৌ দেখা হ'ব কোন মায়ে মৰাৰ পিছত বেলেগ এটা দিদি বিয়া পাতি আনিছা সেইটো মোৰ মায়ে হ'ব নেকি আৰু আমাৰ এই কণা এইটো যি দ্বিতীয় বিবাহ কৰিছা তাইক আনি পেলাই এতে লাচনমান নেখেদাবি মোৰ হাকুৰ কি কৈছ তই তোৰ সেইটো মায়েৰে হয় মায়েৰে আৰু তই যদি নেক্সট টাইম মায়েৰে কথা ইনকে ক তোৰ মুণ্ডে বাকলি ছিঙি ল'ম মই যিগৰা কৈছা ও গুৰা জিন্দা আছে আছো ৰ বাবা ও বাবা এটো যদি পুষ্পতেৰ ঘৰ নহয় তে পুষ্পতেৰ ঘৰ কোনটো নো এই অলপমান আগত হয় নেকি তুমি মোক লৈ যাবা না বাবা তাকে যাব নেকি আপোনাৰ গাটো ভাল নহয় আকৌ লৈ বলা বলা হয় নেকি চলো তুমি মোক মিছা কথা কৈ কেনে বিয়া পাতছ কি মিছা কথা ক'লো তোমাক মই হেতু পাকাৰ ঘৰ বোলে তোহাৰা পাকাৰ ঘৰটোতো আমাৰে তেতিয়াহ'লে মই এতিয়া কি কৰিব আছো পাকাৰ ঘৰটো ভাড়া দি থৈ দিছো তাতে ভাড়া বহুত পায় তুমি ইয়াতে কি অশান্তিত আছ তাৰে এটা ৰুম নহ'ল নেকি মোক লাগি তাৰে এটা ৰুমত থাকাতকে ইয়াতে তুমি বহুত সুখত আছ এতিয়া দেখা নাই কি বঢ়িয়া উপাত দি আছিল হাৱা আহি থাকে কিন্তু মাটিত তুমি একবাৰ ভৰিখান দিয়াচোন আহা কি ঠাণ্ডা গাটো এতিয়া ঠাণ্ডা পৰি যায় ঘৰতে মই ঠিকে আছিলো আৰু কালি ৰাতি ঘুমাওঁতে মোৰ যে নাকৰ পৰা ৰক্ত পানী গৈছিল সেইটো পানী ভগৱানে ফেল দিছি আমাৰ ঘৰটোৰ পায় ভগৱানৰ তাকে গেলি পুৰা 5G কানেকশ্যন পায় সেইকাৰণে গৰম ধৰা গম পালিয়ে পানী ফেল দিয়ে পানী পৰাটো বাদ দিলো দেচোন এপইণ্টমেণ্ট কি হ'ল এপইণ্টমেণ্ট খান কি হৈছিল জানা আমাৰ এই ফাইনেন্স মিনিষ্টাৰটোৰ হাগা আহিছে সেইকাৰণে চহী কৰি দিয়া নাই এপইণ্টমেণ্ট খানত তুমি মোক পঢ়া লিখা নাথকা বুলি ভাবছ নেকি হাগা আলি এপইণ্টমেণ্টত চহী নিব নাটকম নোৱাৰতে যাম মই ৰবাচোন ৰবা বহাচোন তুমি মোক যাবা খুজিছ ঘৰত যাম মই ঘৰত যাবা খুজিছ কিন্তু এটা কথা হ'ল নহয় আজি মই ধন্যবাদ যতে একজন মস্ত থকা মেখেলা চাদৰ দেখা পাইছো আৰু তুমি যদি সেইযোৰ পিন্ধ তোমাৰ একদম সৰস্বতী হেন দেখা হব কিন্তু যিহেতু এতিয়া ঘৰত যাবাই খুজিছ সেইযোৰ আনিনো কিয় আনা ঘৰত শক্তি কৰি থওঁ হয় নেকি তেতিয়াহ'লে তুমি আজি কাপোৰ জৰা আনাগে মই কিন্তু কাপোৰ জৰা পিন্ধি কালি ঘৰত যাম হ'ব যাবা এতিয়া মোক দিলে একাপ চাহ বনাবে কাপোৰ জৰা কেতিয়া আনিব যাম কাপোৰ জৰা গধূলা যাম বাহানা বনাব ও গুৰা তুই আপোনাৰ জয়েৰ আছে ঘৰ এটোৱে ঘৰ নেকি বলা তে ভিতৰলৈকে যাওঁ বলা মই নাজানো দা আপুনি যাক নহ'লে মই আৰু লগাই দিয়া বুলি ভাবিব হয় নেকি তেতিয়াহ'লে এটা কাম কৰা তুমি ইয়াতে ৰখি থাকা মই ভিতৰৰ পৰা আহি আছো আপুনি যাক মই বাহিৰত দি আছো দি আছো শিক্ষা থাকা আজি মই মিছা কথা কয় দেউতা আহিছি বহিবা আনা মই ইয়াতে কি আহিছি সেইটো বোলে তহঁতৰ ঘৰ আছিলে এইটো ঘৰত আৰু কি কৰি আছে এতিয়া এইটো আমাৰে ঘৰ এইটো ভাড়া দি থৈ দিছো ইয়াতে থাকো আমি ভাড়াত দি থৈ দিছা এইটো বচোন বহাতে বহ কিয় মাৰিলাক মোক কিয় মাৰিলা হৰিধৰ ঘৰটো তহঁতৰ ঘৰ বুলি কৈছা আৰু সেই বুদ্ধি কৰি মোৰ আপিটো বিয়া পাতি আনিলি আৰু তোৰ চাকৰিটো কি হলে তই আজিকালি জইনে কৰা নাই দেখোন চাকৰি মানে ফাইনেন্স মিনিষ্টাৰটোৰ আমাৰ হাগা আহিছে না সেইকাৰণে মোৰ এপইণ্টমেণ্ট খানত চহী কৰি দিব পৰা নাই ফাইনেন্স মিনিষ্টাৰ মানে বিচিত্ৰ নহয় হোটেলৰ মালিক তাতে সিহঁতৰ পাচন ধোৱা কাম নাজনো বুলি ভাবিছা তই চব কথা গম পাইছো মই তই মোৰ আপিটোৰ জীৱনটো খালি চলাম মই মোক মাৰিলা গৈ ঘৰে চলা তুমি মই ধৰিম তোক মই আজি মোৰো পিঠি গৰম কৰিলে কেছ দিম তোৰ ওপৰত বুঢ়া পাতি চলি প্ৰত্যেকটি কেছ দিম মই তোৰ ওপৰত কেছ দিলে কি হব আপোনাৰে আপিৰ সন্মান যাব হয় নেকি কেছ নেদাং তেতিয়াহ'লে ডিভৰ্চ কৰি দিম তোৰে ঘৰত লৈ যা পাবি তোৰ লগত থাকবা নেদাং ডিভৰ্চ কৰি দিলে ভালহে হ'ব মই 70% সম্পত্তি পাম আমাৰ যিহেতু মোৰ আকৌ ইনকামে নাই 70% নহয় লেথুডাল পাবি ইতে লৈ যাম মোৰ আপিক তোৰ চকুৰ সন্মুখেদি লৈ যাম কি কৰা কৰবি তই কথা ভালকে কব সৌচো চাবাৰ নাই কিন্তু বৰ্তমান তাই আপোনাৰ আপি নহয় মোৰ তিৰি আৰু ডিভৰ্চ নহকে তাইৰ গাত হাত নিদিব হয় নেকি চাই থাক এবাৰ উকিল লৈ আহিম পুলিচ লৈ আহিম তোৰ চকুৰ সন্মুখৰ পৰা লৈ যাম কি কৰা কৰবি বাপৰে গাছা কি বিয়া বা দছিয়ে ইমান বল বুঢ়াৰো কোনে আহিছিলা কুনিয়া মানে কুজেনে এটা আহিছিলা যদি তুমি ইমানকে ধুম দিছিলা দম দে মানে কি হৈছে চাবাচোন তাক বোলে পুৰি মল চাউল নালগে জাহা চাউলে লাগে সেইকাৰণে দম দি পেলাই খেদিলো মই কাপোৰযোৰ দিম ৰবা আগে মোক ভাতকেইটা দেচোন কাপোৰ দিম আগে ভাতকেইটা দে যা অৰি অগুৰা এ বলা কি হল
কি হল মানে কি হব আপিটোৰ জীৱনটো ধ্বংস হল দা কিয় মানে এতিয়া ডিভোৰ্চো দিবা নৰি যদি আপিটো বোলে আপাটোক ডিভোৰ্চ দে তেতিয়াহ'লে আপিটোৰ 70% প্ৰপাৰ্টি আপাটোক দিবা লাগব বোলে কোনে কৈছে আপোনাক কোনে কৈছে মানে পুষ্পয়ে কৈছে সেইগিলা নহয় আপাটোহে আপিটোক 70% সম্পত্তি দিবা লাগে সেইগিলা তো মিছা কথা কৈছে হয় নেকি তেতিয়াহ'লে ডিভোৰ্চটো কৰি দিবা পাৰিম দেচোন কিন্তু ডিভোৰ্চ হোৱাৰ পিছত বিয়া হোৱা আপিটোক কোনে বিয়া পোৱা খুৰা আপুনি ইমান টেনশ্যন কিয় লৈছে ইমান ধুনীয়াকে এটা জীৱন ধ্বংস হ'ব দিব পাৰি নেকি মই বিয়া পাতি মোৰ ঘৰ আছে গাড়ী চব আছে হয় নেকি তুমি সঁচা বিয়া পা তেতিয়াহ'লে সিহঁতক ডিভোৰ্চটো কৰি দিব লাগিব আৰু তাৰ কাৰণে আমাৰ এটা ভাল উকিলৰ প্ৰয়োজন হ'ব খুৰা আপুনি টেনশ্যন নলব মোৰ চিনাকি উকিল আছে আলোচনা কৰিব লওক চলা চলা হ'ব দে কিবাকে বা মাইৰে মোক ফোন কৰিছিলে মই মাইৰে কিনিব যাওঁ দে আজি যদি মই মাইৰে কিনিব নাযাওঁ মাইৰে বোলে নাহে আৰু এই আগত কি মোৰ সন্মান খেদাবি নেকি তই তোৰ কাৰণে মই মোৰ সংসাৰ ধ্বংস কৰিব নোৱাৰো তই যি কৰা কৰ মই যাওঁ চালা কি হয় ফাদাৰটোৰ লগতো কিয়া নপালিছ লৈছ তোমাৰ লগত এটা কথা আছিল ৰবা মোৰ কি কথা মই সৰু থাকাতেতো মাই মাৰা যাব বুলি কৈছিলো তোমাক তাৰে কেইবছৰমান পিছতে দেউতাই এটা বেলেগ তিৰি এটা বিয়া কৰে আনিছিল হেই তোৰ বোলে যতেই মৰি নাই একবাৰ বোলে ঘৰত যত একবাৰ চাকৰি যত ইবাৰতো কৈছা দেউতাই দুবাৰ বিয়া পাতিছি এলা মিছা কথা কৈ কেনে বিয়া পাতি আনছ মোক এখন খন্না চিৰিয়াখানা আকৌ ধৰবাই নৰি নকমা দে ৰবা কিয় এনেকে খং কৰিছ তুমি তোমাক দিলে মই কাপোৰযোৰ আনিছো নহয় তুমি খং কৰিব নালাগে চচোন কাপোৰযোৰ কেনে লাগছি ভাল লাগছি না মস্ত চৌকা কাপোৰ দা ভাল লাগছি দা কিন্তু ভাল লাগলি কি হব তুমি বোলে এতিয়া ঘৰকে যাবা এইযোৰৰ ফিৰিয়ে দিবা লাগে মই কাপোৰো ল'ম ঘৰতো যাম আজি ৰাতি ব্লাউজ চিলা কৰিব দিয়ে কালি ঘৰত যাম মই যাবি যা কাপোৰযোৰ আনিলে দেখি আজি থাকলি কালি দিলি যদি আৰু এটা সোণালী কালাৰৰ পেটিকোট আনি দিও কালিও আৰু নাযাবি কদা হৈছি না তোমাৰ কি তোমাৰ ইমান দেৰি নিবা হতে এই গৰম মাহত লাগি কিতাপৰ পৰা ৰখি আছো নহয় ঘৰত কাম আছিল অলপ সেইকাৰণে দেৰি হ'ল কাম আছিল তোমাৰ কাম মই নাজানো কবাত তিৰি এপিল লগত মুখৰ খজতি মাৰি ইছলাম পাই তুমি কিবা সন্দেহে কৰি থাকা হ'ব দা এতিয়া বলা দেৰি হৈছে হ'ল বা তোমাক এটা কৈ নাছিলো নহয় কি কথা মানে এসপ্তাহ মান আগত আমাৰ বাবা কইনা এটা আনছি নহয় একলা কইনা চইনা মই একো কবা নৰো আৰু এটা কথা দা মই কিন্তু ঘৰত যা কাম চাম কৰবা নৰো তাই কৰবা লাগব আৰু মোৰ ভাগৰ বস্তু কিন্তু এটাও নাপে দা হ'ব দা এতিয়া বলা না আজি আর ঘৰতে কি মাৰা কি কৈছা তুমি আকৌ না বলা তুমি নাজানো নেকি ভিতৰে এটা কাম কৰা বাইকখন চাই দেখুৱাব গৰু চৰু বাগ যাব পাৰে না কি হ'ল ঘৰত কোনো নাই নেকি আজি আৰু কি আহিছে আপনি কি আহিছি তোৰ লগত মোৰ একো কথা নাই মোৰ আপিক মাত আপনার আপিক পর আগতে মোক কক তারে পিছতহে আপিক কবা পারবো তোক কবা লাগব সিদিনা আজি গলত কিবা মই ধৰিছিলো মনত নাই আজি অহদি এটা ঘুচা মাৰিম অহদি কলজিয়াটো ইয়াতে পৰব চৰাই কাধাৰ কৰি খুৱাম তোৰ কলজিয়া ক'ত গেলা শুনছ না দেউতাৰে আহিছি বচোন তই ই কি কৈছি গম পা না কি কৰলা সেইটো যে এন্দৰ ঘৰ বুলি কৈছিল এন্দৰ ঘৰ নহয় এর লগতটো যে আছিল হৰি এন্দৰ ঘৰ আৰু ই যি তোক চাকৰি কৰা বুলি কৈছিল আকৌ চাকৰি নাই ওই হোটেলত কাম কৰে বিচিত্ৰৰ হোটেলত সেইকাৰণে সি সদায় বাহানা কৰি থাকে সি মোক মিছা কথা কৈ পিনে বিয়া পাতি আনছি মোৰ জীৱনটো শেষ কৰি লাগি মানে ক'ত দেউতা বলেৰ পৰাই নাকান্দি মই দিয়া তোক মই নিবে আহিছো আৰু তোক লাগি এটা মই বৰ ভাল চলি দিছো নহয় এর লগত ডিভোৰ্চ হোৱাৰ লগে লগে তাৰ লগত তোৰ মই বিয়া পাতি দিম দেউতা কিয় না কৰে বাপা ৰে আপোনালোকৰ ঘৰখনৰো সন্মান যাব আমাৰ ঘৰখনৰো সন্মান যাব এনে কৰিলি যাক দে আমি তোৰ জীৱনটোত কৰি সন্মানটো ডাঙৰ নহয় নকৰব পাৰে এটা মই লাগালে আপোনাৰ ভৰিত ধৰিব পাৰে তই ভৰিত নহয় ক'বাত ধৰ মই কৰিমেই এনেকুৱা বাবাই মাৰি ললো মই মাই তই তুমি সন্দেহতে কি মাই কি তুমি কি সন্দেহ তিনি তোমার কি হৈ আছে তাৰ মানে এতে